বান্ধৱীসকল, আপোনালোক সকলোৰে কি খবৰ? মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সুন্দৰ পৰিৱেশৰ মাজত আমি দুইজনী বহি আছোঁ। এইজনী হৈছে মোৰ বা। কিমান ধুনীয়া পৰিৱেশ, এটা সোণালী পৰিৱেশৰ মাজত ময়ো ভাবিলোঁ অকণমান ভিডিঅ' বনাই দিওঁ। সেয়েহে এই পথাৰতে বহি আপোনালোকলৈ প্ৰথমটো মিনি ব্লগ আগবঢ়াবলৈ লৈছোঁ। তাতে মায়ে আকৌ তাত ধান মেলিছে। মই ভাবিছোঁ অকণ ৰৈ ভিডিঅ' এটা কেনে কৰি নিদিওঁ কিয়। মোৰ প্ৰথম মিনি ব্লগ, তাতো যদি কিবা ভুলো হ'ব পাৰে, মই কনফিউজ কেনেকৈ ভিডিঅ'টো বনাম। যদি আপোনালোকে কিবা ভুলো দেখে তেনেহ'লে ভুল ভাবি নল'ব, আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। লগতে মই কিছুদিন পূৰ্বে বিদ্যালয়ত অনুষ্ঠিত হৈ প্ৰতিষ্ঠা দিৱসৰ ফটোৰ ভিডিঅ' আপোনালোকক দিম। আপোনালোকে যদি ভাল পায় সকলোৱে চাব। থেংক ইউ।